কবিতাৰ শিৰোনাম বুদ্ধ। মোৰ চোতালৰ আমলখি জোপাত ৰাতি আহি বুদ্ধই জিৰণি লয় আৰু মোক কয় সূৰ্যটো জ্বলি থকাৰ কথা, পৃথিৱীখন ঘূৰি থকাৰ কথা। ৰাতি যিমানে গভীৰ হয়, বুদ্ধও সিমানে মাতাল হয়। দুয়ো হেৰাই যাওঁ ৰাতিৰ এন্ধাৰত। মই আঁতৰি আহিলেই বুদ্ধই এগছি চাকিৰ দৰে জোনজনি জ্বলাই মোক বিচাৰি ফুৰে ঠিক উন্মাদৰ দৰে। কানিমুনি পোহৰ হলেই বুদ্ধ আঁতৰি যায় কৰবালে আৰু মোক দি যায় এন্ধাৰবোৰ পোহৰাই তোলাৰ গোপন মন্ত্ৰ। এনেদৰেই এটা উজাগৰি ৰাতিৰ অন্তত মই বুদ্ধক বিচাৰি চলাথ কৰোঁ সৌৰজগতৰ সেউজীয়া গ্ৰহ। বুকুত প্ৰতিনিয়ত কঢ়িয়াই ফুৰো এটি সুৰ, অহিংসা পৰম ধৰ্ম, অহিংসা পৰম ধৰ্ম।